বন্ধুসকল আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে বাৰু আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰেনে? যদি বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ ফটো সলনি কৰিব, কেনেকৈ নতুন ফটো লগাব পাৰিব, গোটেইখিনি প্ৰচেছ আমি এই ভিডিঅ'ত আপোনালোকক দেখুৱাই যাম। যদি আইএছ ভিলেজত নতুন হোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত লিখিব UAIDAI বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত মাৰি ল'ব ফাৰ্ষ্ট যিটো ৱেবছাইট তাত মাৰি ল'ব। মৰাৰ পিছত তেনেকৈ এখন পেজ ওলাব। ইয়াত দেখিবলৈ পাইছে হিন্দী, ইংলিছ, অসমীয়া। আপোনালোকে ইংলিছটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তেনেকৈ এখন পেজ দেখিবলৈ পাব। এয়া স্ক্ৰল ডাউন কৰিব। তাৰপিছত গেট আধাৰত গৈ বুক এণ্ড এপাৰ্টমেণ্টত মাৰি ল'ব। মৰাৰ পিছত তেনেকৈ এখন পেজ ওলাব। ওলোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ফাৰ্ষ্টত যিটো এইটো নহয়, তলৰ যিটো তলত এইটো ইয়াত মাৰি ল'ব। মৰাৰ পিছত তেনেকৈ এখন পেজ ওলাব। ওলোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিছিলে এইটো ইয়াত মাৰি ল'ব আৰু এইটো কেপচাৰটো ইয়াত তলত বহাই চেণ্ড OTPত মাৰি দিব। তাৰপিছত OTP এটা আহিব মোবাইলত। এই OTPটো ইয়াত মাৰি ছাবমিট OTP তাত মাৰি ল'ব। মৰাৰ পিছত তেনেকৈ এখন পেজ দেখিবলৈ পাইছে। আপোনালোকে স্ক্ৰল ডাউন কৰিব। এয়া যিটো আপোনালোকে দেখিছে ইয়াৰ তলত যিটো আপডেট থাকিবলৈ দিব। তাৰপিছত তলত গেট আধাৰ নেম, আধাৰ নাম্বাৰ যিটো এইটো ইয়াত মাৰি ল'ব। তাৰপিছত নেম অন আধাৰ, এই আধাৰ নামটো দি দিব। তাৰপিছত ডকুমেণ্টটো ৰাখিবলৈ দিব। তাৰপিছত ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত চিটিখন চিলেক্ট কৰিব। তাৰপিছত আধাৰ সেৱা কেন্দ্ৰ আপোনালোকৰ কাষত যিখন আছে সেইখন ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তাৰপিছত নেক্সটত মাৰি ল'ব। নেক্সটত মৰাৰ পিছত তেনেকৈ এখন পেজ আকৌ দেখিবলৈ পাইছে। এয়া আপোনালোকৰ নেম আছে, জেণ্ডাৰ আছে, নিউ মোবাইল নম্বৰ, ইমেইল ID আপোনালোকে যি সলনি কৰিব বিচাৰে ইয়াত টিক মাৰ্ক লগাই দিলে হৈ যাব। য'ত টিক মাৰ্ক লগাব সেইটো সলনি হ'ব। আপোনালোকে কোনটো সলনি কৰিব পাৰোঁ, আপোনালোকে ফটো সলনি কৰিব বিচাৰিছে সেইকাৰণে আপোনালোকে বায়'মেট্ৰিক ফটো ইয়াত টিক মাৰ্কটো লগাই দিব। লগোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে 100 টকা ফিজ। এই 100 টকাটো আপোনালোকে দিব লাগিব। এই 100 টকা ইয়াত। তাৰপিছত আছে নেক্সটত আপোনালোকে মাৰি দিব। মৰাৰ পিছত কেলেণ্ডাৰটো ওলাব। আপোনালোকে কিমান তাৰিখ আপোনালোকে এপাৰ্টমেণ্টটো ল'ব বিচাৰে এই তাৰিখত আপোনালোকে ক্লিক কৰিব। যিহেতু আপোনালোকে 4 তাৰিখ মানে এভেইলেবল নাই, তাৰমানে 4 তাৰিখ আপোনালোকে এপাৰ্টমেণ্টটো ল'ব নোৱাৰিব। তাৰপিছত নেক্সটত আপোনালোকে 4 তাৰিখ চাওক। আপোনালোকে দেখিবলৈ পাইছে 4 তাৰিখ এভেইলেবল আছে, মানে 3 তাৰিখ এভেইলেবল নাছিল, এতিয়া 4 তাৰিখ এভেইলেবল আছে। আপোনালোকে এই 4 তাৰিখ আপোনালোকে কেইটা বজাত আপোনালোকে ল'ব বিচাৰে এইটা বজাত আপোনালোকে ক্লিকটো কৰি নেক্সটত মাৰি ল'ব। নেক্সটত মৰাৰ পিছত আপোনালোকৰ যি গোটেইখিনি এড্ৰেছটো আপোনালোকৰ ইয়াত মেনশ্যন হৈ যাব। আপোনালোকৰ নাম, আপোনালোকৰ এড্ৰেছ গোটেইখিনি ইয়াত আহি যাব। তাৰপিছত ছাবমিটত মৰাৰ পিছত আপোনালোকে আকৌ অ'কে কৰি দিব। অ'কে কৰাৰ পিছত অ'কে দেখিবলৈ পাইছে। অ'কে মৰাৰ পিছত আপোনালোকে দেখিছে প্লিজ মেক পে'মেণ্ট টু কমপ্লিট টু এপাৰ্টমেণ্ট। আপোনালোকে এই পে'মেণ্টটো কৰিব লাগিব। কৰাৰ পিছত অ'কেত মাৰি দিব। অ'কে মৰাৰ পিছত 100 টকা আপোনালোকে দেখি পাইছে। 100 টকাটো আপোনালোকে দিব লাগিব। আপোনালোকে কেনেকৈ দিব? অনলাইনত আপোনালোকে দি দিব। অনলাইনত আপোনালোকে টিক মাৰ্কটো লগাই আপোনালোকে এতিয়া কি ডেবিট আছে, নেট বেংকিং আছে, UPI আছে, আপোনালোকে কেনেকৈ কৰিব তাত টিক মাৰ্কটো লগাই আপোনালোকে মেক পে'মেণ্টত মাৰি ল'ব। মেক পে'মেণ্টত মৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে কাৰ্ড নাম্বাৰ আছে, CVV আছে, এক্সপায়াৰ ডেট আছে, গোটেইখিনি ইয়াত মাৰি আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত প্ৰচেছত মাৰি ল'ব। মৰাৰ পিছত আপোনালোকৰ কামটো
কামটো হৈ গ'ল। এতিয়া আপোনালোকৰ আধাৰ সেৱা কেন্দ্ৰত গৈ আপোনালোকে এইটো কৰিব পাৰিব। আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।